অসমৰ চাহ বাগিচাত হাজাৰ হাজাৰ মানুহে প্ৰতিদিনে কাম কৰে। ৰদ বৰষুণ কষ্ট সকলো সহে। শুকুৰবাৰ আহিলে হাতত টকা আহে, কিন্তু প্ৰশ্ন এটা আছে, যদি টকা আহে তেন্তে বহু চাহ মজদুৰ এতিয়াও দুখীয়া কিয়? সমস্যা টকা নথকাৰ নহয়, সমস্যা টকা ব্যৱহাৰ কৰাৰ পদ্ধতি। পুৱা 7 বজাৰ পৰা আৰম্ভ হয় চাহ বাগিচাৰ জীৱন। মহিলা পুৰুষ সকলো হাতত টুকুৰি লৈ চাহপাত তুলিবলৈ ওলাই যায়। গধূলি 4 বজালৈকে কাম। দিনটো কষ্ট কৰি কাম কৰাৰ পাছত 12 দিনত মজুৰি পায়, কিন্তু সেই টকা ঘৰলৈ অহাৰ আগতেই অন্য এটা ৰাস্তা ধৰে। শুকুৰবাৰ সন্ধিয়া দৰমহা দিয়া ওচৰত থকা দোকানবোৰত ভিৰ বাঢ়ি যায়। মজুৰি পাইছে, কিন্তু সেই টকাৰ এক ডাঙৰ অংশ মদ পাণ তামোলত শেষ হয়। বহু মানুহে কয় মদ নাখালে টোপনি নাহে, কিন্তু এইটো টোপনিৰ সমস্যা নহয়, এইটো অভ্যাসৰ সমস্যা। আগতে কেৱল বয়সস্থ মানুহবোৰেই এইবোৰ কৰিছিল, কিন্তু এতিয়া চাহ বাগিচাৰ যুৱ প্ৰজন্মও সেই একে পথত গৈ আছে। চাকৰি নাই, ভৱিষ্যতৰ চিন্তা নাই, কিন্তু EMI আছে। EMIত বাইক, EMIত মোবাইল, মাহে মাহে টকা আহে আৰু টকা শেষ হয়। প্ৰশ্ন এটা ভাবি চাওক, যদি এজন মানুহে সপ্তাহত 2000 টকা উপাৰ্জন কৰে, তাৰ ভিতৰত 500 টকা মদত খৰচ কৰে, এমাহত 2000 টকা হয়, এবছৰত 24,000 টকা হয়। এই টকা যদি ভাল জেগাত ইনভেষ্ট কৰা হয় বা সন্তানৰ শিক্ষাত লগোৱা হয়, তেন্তে জীৱন সলনি হ'ব পাৰে। চাহ বাগিচাৰ বহু ল'ৰা ছোৱালীয়ে ডাঙৰ সপোন দেখে, কিন্তু সেই সপোনবোৰ বহু সময়ত অভাৱত মৰি যায়। কাৰণ টকা নাই নহয়, কাৰণ টকা নষ্ট হৈছে। জীৱন সলনি কৰিব লাগিলে ডাঙৰ বিপ্লৱৰ প্ৰয়োজন নাই, মাত্ৰ 3টা সিদ্ধান্ত লাগে। মদ কম কৰা, EMIত বস্তু কিনা বন্ধ কৰা, টকা সঞ্চয় কৰা, সন্তানক স্কুললৈ পঠাওক, নিজৰ অতীত চাই শিকক, সন্তানক ভাল ভৱিষ্যত দিয়ক। অসমৰ চাহ বাগিচাই বিশ্বৰ ভিতৰত নাম কৰিছে, কিন্তু এতিয়া সময় আহিছে চাহ মজুৰেও নিজৰ জীৱন সলনি কৰিব লাগে। কাৰণ ভাগ্য নহয়, সিদ্ধান্তই মানুহৰ ভৱিষ্যত গঢ়ে। যদি আপুনি বিচাৰিছে মই এই টপিকত দীঘলকৈ ভিডিঅ' বনাওঁ, তেন্তে ছাবস্ক্ৰাইব কৰি কমেণ্টত লিখক দীঘল। মই অতি সোনকালে এই টপিকত দীঘল ভিডিঅ' বনাম। ধন্যবাদ।